মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে এই ভিডিঅ'লৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত নৱম শ্ৰেণীৰ গণিত সপ্তম অধ্যায় ত্ৰিভুজ অনুশীলনী 7.2 4 পৰা 8 লৈ প্ৰশ্নৰ সমাধান আলোচনা কৰিম। আহাচোন প্ৰথমতে আমি 4 নম্বৰ প্ৰশ্নটো চাওঁ। ABC ত্ৰিভুজৰ AC আৰু AB বাহুলৈ টনা উন্নতিক্ৰমে BE আৰু CF পৰস্পৰ সমান। চিত্ৰ 7.31 দেখুৱা যে 1 নম্বৰত ত্ৰিভুজ ABE সৰ্বসম ত্ৰিভুজ ACF আৰু 2 নম্বৰত আছে AB সমান AC অৰ্থাৎ ABC এটা সমদ্বিবাহু ত্ৰিভুজ। এই যে কাষত চিত্ৰটো দেখিছা, এই ABC ত্ৰিভুজৰ AB আৰু AC বাহুলৈ টনা উন্নতি কি BE আৰু CF সমান। আমি দেখুৱাব লাগে কি ABE ত্ৰিভুজ সৰ্বাংগসম ACF ত্ৰিভুজ, লগতে AB সমান AC অৰ্থাৎ ABC এটা সমদ্বিবাহু ত্ৰিভুজ বুলি দেখুৱাব লাগে। গতিকে আহাচোন আমি সমাধান কৰোঁ। সমাধানত আমি কি কৰিম, এটা চিত্ৰ আমি আঁকি ল'ব লাগিব। সেইকাৰণে চিত্ৰটো আমি আঁকি ল'লোঁ। এই চিত্ৰটো আঁকি ল'লেই হ'ব। এতিয়া বিশেষ সূত্ৰত আমি যিখিনি কথা দিয়া আছে সেইখিনিকেই লিখিম। ত্ৰিভুজ ABCৰ উন্নতি BE সমান CF দেখুৱাব লাগে যে 1 নম্বৰত ত্ৰিভুজ ABE সৰ্বসম ত্ৰিভুজ ACF, 2 নম্বৰ AB সমান AC অৰ্থাৎ ABC এটা সমদ্বিবাহু ত্ৰিভুজ। এবাৰ আমি প্ৰমাণখিনি কৰোঁ। প্ৰমাণ কৰিবলৈ যাওঁতে আমি ABE আৰু ACF এই দুটা ত্ৰিভুজ ল'ব লাগিব। যে 1 নম্বৰত ত্ৰিভুজ ABE আৰু ত্ৰিভুজ ACF এই দুটাত কি কি সমান আছে ন, যে BE সমান CF ক'ৰ পৰা পালোঁ এইখিনি দিয়া আছে। তাৰপিছত AEB, এই যে AEB আৰু AFC এই দুটা কোণ কি সমান, কাৰণ ইহঁত প্ৰত্যেকেই সমকোণ। তাৰপিছত BAE আৰু CAF এই দুটা দুয়োটিৰ সাধাৰণ কোণ। এইটো এটা কোণ, এইটো সাধাৰণ কোণ। তাৰ মানে কি হ'ল, ত্ৰিভুজ ABE সৰ্বসম ত্ৰিভুজ ACF হ'ল। কি চৰ্ত মতে, বা বিধি অনুসৰি বা চৰ্ত অনুসৰি। তাৰ মানে 1 নম্বৰটো আমাৰ হৈ গ'ল। 1 নম্বৰত যদি আমাৰ কি হ'ল ABE আৰু ACF ত্ৰিভুজ দুটা সৰ্বাংগসম হ'ল, তেনেহ'লে কি হ'ব, AB সমান AC হ'ব, কাৰণ সৰ্বাংগসম ত্ৰিভুজৰ অনুৰূপ অংগবোৰ কি হয়, সমান হয়। সেয়ে আমি 2 নম্বৰত লিখিছোঁ ত্ৰিভুজ ABE সৰ্বসম ত্ৰিভুজ ACF। আমি এইখিনি ক'ত পাইছোঁ, এইখিনি ওপৰত আমি প্ৰমাণ কৰিছোঁ। সেই কথাখিনিকে আমি একবাৰ লিখি লৈছোঁ। এতেকে AB সমান আছে CPCT, যাৰ ফুল ফৰ্ম আমি ইতিমধ্যে শিকি আহিছোঁ। সেই ফুল ফৰ্মটো হ'ল করসপন্ডিং পার্টস অফ কনগ্ৰুৱেণ্ট ট্ৰাইংগেল, আৰু ইয়াৰ সলনি আমি লিখিব পাৰোঁ অৰ্থাৎ ABC এটা সমদ্বিবাহু ত্ৰিভুজ। এইখিনি আমাৰ দেখুৱাবলগীয়া দেখুওৱা হৈ গ'ল। ইয়াৰ পিছত আমি 5 নম্বৰ প্ৰশ্নটো চাওঁ। 5 নম্বৰত কি আছে, একেডাল ভূমি BCৰ ওপৰত ABC আৰু DBC দুটা সমদ্বিবাহু ত্ৰিভুজ অঁকা হৈছে। চিত্ৰ 7.33 দেখুওৱা যে কোণ ABD, এই যে ABD সমান কোণ ACD, এইখিনি আমি দেখুৱাব লাগে। গতিকে সমাধান কৰোঁ আহা। সমাধান কৰোঁতে আমি প্ৰথমতে কি ল'ম, এই যে ABC ত্ৰিভুজটো এইটো ল'ম। এতিয়া চিত্ৰটো আমি আঁকি ল'ব লাগিব। সেইকাৰণে আঁকি ল'লোঁ। প্ৰথমতে একেডাল ভূমি BCৰ ওপৰত ABC আৰু DBC দুটা সমদ্বিবাহু ত্ৰিভুজ অঁকা হৈছে। দেখুৱাব লাগে যে কোণ ABD সমান কোণ ACD, এইখিনি বিশেষ সূত্ৰ অৰ্থাৎ যিখিনি দিয়া আছে সেই কথাখিনিকে লিখিছোঁ। এতিয়া আমি এইখিনি কথা প্ৰমাণ কৰিম যে কোণ ABD সমান কোণ ACD। তাৰ বাবে আমি ত্ৰিভুজ ABC এইটো লৈছোঁ। এই ত্ৰিভুজটো AB সমান AC কেনেকৈ দিয়া আছে, এতেকে কোণ ABC, এই যে ABC সমান কোণ ACB কিয় হ'ল, কাৰণ ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণ কি হয়, সমান হয়। আকৌ ত্ৰিভুজ BDC এইটোত কি আছে, BD সমান CD, গতিকে কি হ'ব, কোণ DBC সমান কোণ DCB। ইয়াৰ কাৰণ হৈছে ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণ সমান। এতিয়া এই 1 নম্বৰ আৰু 2 নম্বৰ আমি কি কৰিম, যোগ কৰিম। 1 নম্বৰ আৰু 2 নম্বৰ যেতিয়া যোগ কৰিম, 1 নম্বৰৰ বাওপক্ষৰ লগত 2 নম্বৰৰ বাওপক্ষ যোগ হ'ব আৰু
1 নম্বৰৰ সপক্ষৰ লগত 2 নম্বৰৰ সপক্ষ যোগ হ'ব তেতিয়া আমি পাম কোণ ABC যোগ কোণ DBC সমান কোণ ACB যোগ কোণ DBC এতিয়া চোৱা কোণ ABC আৰু কোণ DBC এই দুটা লগ লাগিলে কোণ কি হ'ব ABD একেদৰে কোণ ACB আৰু কোণ DCB যোগ কৰিলে কি হ'ব কোণ DCB এই দুটা লগ লাগিলে হ'ব কোণ ADC এতিয়া চোৱা কোণ ABD সমান কোণ ACD আর এইখিনি আমার কি আছে দেখুৱাবলগীয়া আছে গতিকে 5 নম্বৰ আমার দেখুৱা হৈ গ'ল এবাৰ আমি 6 নম্বৰ প্ৰশ্নটো চাওঁ 6 নম্বৰত কি আছে ত্ৰিভুজ ABC এটা সমদ্বিবাহু ত্রিভুজ এই যে ত্রিভুজটো দেখিছা ABC এটা একটা সমদ্বিবাহু ত্রিভুজ যত AB সমান AC আর AB আর AC সমান বাহু BF D বিন্দুলৈ এনেভাবে বৰ্ধিত কৰা হৈছে যাতে AD সমান AB BA বাহুক D বিন্দুলৈ বঢ়াই দিয়া হৈছে যাতে কি হয় এই AD সমান কি হয় AC হয় আমি দেখুৱাব লাগে কি যে BCD এটা সমকোণ গতিকে সমাধান কৰোঁ আহা সমাধান কৰোঁতে আমাক চিত্ৰটো আঁকি ল'ব লাগিব গতিকে এডালে চিত্ৰটো তোমালোকে আঁকি ল'বা তাৰপিছত বিশেষ সূত্ৰখিনি লিখিম যে ত্ৰিভুজ ABC এটা সমদ্বিবাহু ত্ৰিভুজ য'ত AB সমান AC বাহু BF D বিন্দুলৈ এনেভাবে বৰ্ধিত কৰা হৈছে যাতে AD সমান AB দেখুৱাব লাগে যে কোণ BCD সমকোণ গতিকে আমি প্রমাণ করব আহা বা দেখুৱাও আহা ত্রিভুজ ABC AB সমান AC যে ত্রিভুজ ABC দেখিছা ইয়ার AB আর AC সমান এটা দিয়া আছে এতেকে কোণ ACB এই যে ACB কোণটো দেখিছে এটা কার সমান হ'ব কোণ ABC এর সমান হ'ব কারণ ত্রিভুজৰ সমান বাহুৰ বিপৰীত কোণ সমান বাহুৰ বিপৰীত কোণবিলাক সমান হয় আকৌ কি দিয়া আছে AB সমান AC দিয়া আছে আকৌ আৰু AD সমান AB দিয়া আছে তেনেহলে ইয়াত চোৱা AB ৰ সমান AC AB ৰ সমান AD তাৰ মানে আমি লিখিব পাৰো AC আৰু AD কি সমান কাৰণ একে বস্তু AB ৰ সমান কি হৈছে AC ও হৈছে একে বস্তু AB ৰ সমান AD ও হৈছে হে AC আৰু AD সমান হ'ব এই AC আৰু AD সমান হ'ব AC আৰু AD সমান হলে এই কোণ আৰু এই কোণ সমান হ'ব এতেকে আমি কি লিখিব পাৰো কোণ ACD সমান কোণ ADC কারণ ত্রিভুজৰ সমান বাহুৰ বিপৰীত কোণ সমান এটো হৈছে 2 নম্বৰ এবাৰ আমি কি কৰিম এই 1 আৰু 2 যোগ কৰিম 1 আৰু 2 যোগ কৰিলে কি পাম 1 যোগ 2 1 আৰু 2 যোগ কৰিলে বাহুপক্ষৰ লগত কোণ ACB যোগ কোণ ACD সমান কি হ'ব কোণ ABC যোগ কোণ ADC কাৰণ 1 নম্বৰৰ বাহুপক্ষ ACB আর 2 নম্বৰৰ বাহুপক্ষ ACD সমান 1 নম্বৰৰ সপক্ষ ABC আর 2 নম্বৰৰ সপক্ষ ADC এইখিনি যোগ কৰিলে কি পোৱা যায় ACB আৰু ACD লগ লাগিলে হয় কোণ BCD সমান ABC কোণ ADC এইখিনি হল এতিয়া ত্রিভুজ BCD ৰ DBC যোগ BDC যোগ BCD সমান 180 ডিগ্ৰী কাৰণ ত্রিভুজৰ কোণ তিনিটাৰ মাপৰ সমষ্টি এতিয়া এই যে DBC আৰু BDC এই দুটাৰ হলনে আমি কি কৰিব পাৰিম এই BCD বহাই দিব কাৰণ ইয়াত ABC দেখিছা যেটো এটো হল DBC আর ইয়াত যেটো ADC দেখিছা হেতু হৈছে কি BCD তে এই দুটাৰ হলনে আমি কি কৰিছো BCD বহাই দিছো কাৰণ ইয়াত আৰু এটা BCD আছে গতিকে দুটা BC হল 2 কোণ BCD সমান 180 ডিগ্ৰী 2 যদি সোফালে নও 180 ডিগ্ৰীৰ লগত হৰণ হ'ব এতে 180 ডিগ্ৰী 2 এৰে হৰণ কৰিলে আমি কিমান পাম 90 ডিগ্ৰী অৰ্থাৎ কি হল কোণ BCD সমকোণ এইখিনি আমাৰ কি আছিল দেখুৱাব লগা আছিল আহা ইয়াৰ পিছত আমি কি কৰিম পিছৰ 7 নম্বৰ প্ৰশ্নটো চাও ABC এটা সমকোণী ত্ৰিভুজ য'ত এ কোণ সমান 90 ডিগ্ৰী আৰু AB সমান AC কোণ B আৰু কোণ C নিৰ্ণয় কৰা মানে ABC এটা সমকোণী ত্ৰিভুজ ইয়াৰ এ কোণটো সমকোণ লগতে AB আৰু AC বাহু সমান তাৰ মানে এটা সমকোণী সমদ্বিবাহু ত্ৰিভুজ এতিয়া B আৰু C কোণৰ মান উলিয়াব লাগে সমাধান কৰোঁ আহা ইয়াৰ সমাধান কৰোতে সমকোণী ত্রিভুজ ABC কি সমান A সমান 90 ডিগ্ৰী কোণ সমান আৰু AB সমান AC AB আৰু AC যদি সমান হয় তেনেহলে AB ৰ বিপৰীত আৰু AC ৰ বিপৰীত এই কোণ দুটা কি হ'ব সমান হ'ব অৰ্থাৎ B কোণ আৰু C কোণ সমান হ'ব কাৰণ AB ৰ বিপৰীত C আৰু AC ৰ বিপৰীত B হে B আৰু C কোণ কি হ'ব সমান হ'ব তাৰ কাৰণ হৈছে ত্রিভুজৰ সমান বাহুৰ বিপৰীত কোণ কি সমান হয়
কিন্তু এই বি কোণ আৰু চি কোণ যোগ কৰিলে কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী কাৰণ এই কোণ 90 ডিগ্ৰী তা সমকোণী ত্ৰিভুজত সমকোণ বাদ দি বাকি কোণ দুটা যোগ কৰিলে 90 ডিগ্ৰী হয় সেইমতে বি কোণ আৰু চি কোণ যোগ কৰাত কিমান হ'ল 90 ডিগ্ৰী এতিয়া বি আৰু চি কি সমান বি আৰু চি যদি সমান হয় দুটা সমান বস্তু যোগ কৰিলে 90 ডিগ্ৰী হয় তেনেহলে প্ৰত্যেকটা কিমান ডিগ্ৰী হ'ব 45 ডিগ্ৰী আধা হ'ব তেতিয়াহে আমি এইখিনি পাম অৰ্থাৎ বি কোণ আৰু চি কোণ প্ৰত্যেকই 45 ডিগ্ৰী যোগ হ'ব এবাৰ আমি 8 নম্বৰ প্ৰশ্নটো চাও 8 নম্বৰত কি আছে ন দেখুৱা যে সমবাহু ত্ৰিভুজ এটাৰ প্ৰতিটো কোণে 60 ডিগ্ৰীৰ সমান মানে সমবাহু ত্ৰিভুজ জানা ইয়াৰ তিনিটা বাহু সমান আমি দেখুৱাব লাগে কি ইয়াৰ প্ৰতিটো কোণে 60 ডিগ্ৰী জোখৰ গতিকে সমাধান কৰো আহা সমাধান কৰোতে আমি এটা এনেদৰে লিখিম সমবাহু ত্ৰিভুজ ABC আমি ABC বুলি লৈ লৈছো এটা সমবাহু ত্ৰিভুজ ABC সমদ্বিবাহু ত্ৰিভুজত AB সমান কিমান BC সমান AC কাৰণ তিনিটা বাহু কি সমান তিনিটা বাহু যদি সমান হয় তিনিটা কোণ কি হ'ব সমান হ'ব কাৰণ AB আৰু BC যদি সমান হয় তাহলে AB ৰ বিপৰীত কি হয় C আৰু BC ৰ বিপৰীত কি হয় C হয় সেই দুটা সমান হ'ব আকৌ যদি আমি BC সমান AC লওঁ তেতিয়া কি হ'ব BC ৰ বিপৰীত হয় A আৰু AC ৰ বিপৰীত কি হয় B তিনিটা কোণে কি হ'ব সমান হ'ব তাৰ মানে সমবাহু ত্ৰিভুজৰ তিনিটা কোণে সমান কিন্তু এই কোণ তিনিটা কোণ যোগ কৰিলে কিমান হয় 180 ডিগ্ৰী কাৰণ ত্ৰিভুজৰ কোণ তিনিটাৰ মাপৰ সমষ্টি কিমান 180 ডিগ্ৰী এতিয়া এই বি কোণ চি কোণ প্ৰত্যেকই এর সমান গতিকে বি আৰু চি ৰ হলনে আমি এই বহাব পাৰো হে লিখিছো কোণ এ যোগ কোণ এ যোগ কোণ এ মানে 180 ডিগ্ৰী এতিয়া 3a মানে তিনিটা এ কোণ হৈ গ'ল এ কোণ সমান 180 ডিগ্ৰী তিনি পক্ষান্তৰ কৰি আমি সোফালে নিও আহা সোফালে নিলে কি হ'ব হৰণ হ'ব এতেকে এ কোণ সমান কিমান হ'ল 60 ডিগ্ৰী এ কোণ 60 ডিগ্ৰী হলে বাকি দুটাও 60 ডিগ্ৰী কাৰণ কোণ এ কোণ বি আৰু কোণ চি তিনিটাই সমান এতেকে কোণ এ সমান কোণ বি সমান কোণ চি সমান 60 ডিগ্ৰী এইখিনি আছিল 8 নম্বৰত দেখুৱাবলগীয়া আজিৰ এই ভিডিঅ'ত এইখিনি তোমালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক শেয়াৰ আৰু কমেন্ট কৰিবা যিসকল এই চেনেলত নতুন তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা ধন্যবাদ।